Hey friends, স্বাগতম জনাইছো আপোনালোকক গীতুৰ পৃথিৱী চেনেলৰ অন্য এটি ভিডিঅ'লৈ। মেজিৰে মাঘ মাহ কটাই দিয়াৰ পিছত এতিয়া পৰিছে ফাগুন মাহ। পৃথিৱীখন হৈ পৰিছে এতিয়া শুকান আৰু নিৰ্জীৱ, চাৰিওফালে কেৱল এটা শুকান ভাৱ, ফাগুনৰ পচোৱা বতাহ আৰু সেই পচোৱা বতাহে লৈ অহা ধূলি মাকতি আমি আমাৰ ছাল আৰু চুলিত লৈ ঘূৰি ফুৰিছোঁ। বাহিৰলৈ ওলাই গ'লে হাত, মুখ আৰু গোটেই গাতে কেৱল ধূলি আৰু ধূলি। তাৰ ফলত আমাৰ গাল ফাটিছে, ওঠ ফাটিছে, চুলি ফাটিছে আৰু গৰুহাৰ কথা নকলোৱে যেনিবা। প্ৰতি বছৰে আমি ফাগুন মাহত এইবোৰ সমস্যাৰ সন্মুখীন হওঁ আৰু ই এক চিৰশাশ্বত কথা। যেতিয়ালৈকে পৃথিৱী থাকিব, 6 ঋতু নিজ চক্ৰত গতি কৰি থাকিব, তেতিয়ালৈকে প্ৰতি বছৰে ফাগুন মাহো আহিয়েই থাকিব। ইয়াক আমি বাধা দিব নোৱাৰোঁ, কিন্তু এই সময়ত ভালদৰে স্কিন কেয়াৰ ৰুটিন ফ'ল' কৰি আমি এইখিনি সময়ো সুন্দৰভাৱে কটাই দিব পাৰোঁ। তো ফ্ৰেণ্ডছ, গীতুৰ পৃথিৱী চেনেলত মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ফাগুন মাহৰ বাবে স্কিন কেয়াৰ ৰুটিন। তো এতিয়া দেৰি নকৰি আৰম্ভ কৰোঁ আমাৰ আজি ভিডিঅ'টি। স্কিন কেয়াৰৰ বাবে সকলোতকৈ জৰুৰী আৰু প্ৰথম কথাটো হৈছে আমাৰ স্কিনখন চাফা কৰি ৰখাটো। তাৰ বাবে আমি আগতে যি ধৰণৰ ফেচ ৱাছ ইউজ কৰি আহিছোঁ বা যি ধৰণৰ ফেচ ৱাছে আমাক ছুট কৰে সেই ধৰণৰ ফেচ ৱাছ আমি ইউজ কৰিব পাৰোঁ, কিন্তু দিনটোত মাত্ৰ দুবাৰকৈহে। কাৰণ ফাগুনে অলৰেডি আমাৰ স্কিনখন ইমান ড্ৰাই কৰি থৈছে, তাতে যদি 4-5 বাৰকৈ আমি ফেচ ৱাছ ইউজ কৰোঁ, তেতিয়াহ'লে ভাবকচোন আমাৰ স্কিনখনৰ অৱস্থা কি হ'ব। ই আৰু বহুত বেছি ড্ৰাই হৈ যাব। চ' এবাৰ ৰাতিপুৱা আৰু এবাৰ ৰাতি আমি ফেচ ৱাছ ইউজ কৰিব লাগে। যিসকল কৰ্মৰত তিৰোতা বা চাকৰিজীৱী, তেখেতসকলে কামৰ পৰা আহিও এবাৰ ফেচ ৱাছ ইউজ কৰিব পাৰে, কিন্তু মনত ৰাখিব 3 বাৰতকৈ বেছি যাতে আপোনালোকে কেতিয়াও ফেচ ৱাছ ইউজ নকৰে। তাৰ বাবে আপোনালোকে আগতে ইউজ কৰা ফেচ ৱাছো ইউজ কৰিব পাৰে বা এইকেইদিনৰ বাবে স্পেচিয়েলি মইশ্চাৰাইজিং ফেচ ৱাছো ইউজ কৰি চাব পাৰে। যদিহে নৰ্মেল ফেচ ৱাছ ইউজ কৰিব বিচাৰে, তেনেহ'লে বায়'টিক, ৱাও, লেকমে, পতঞ্জলি, পণ্ডছ আদিৰ ফেচ ৱাছ আপোনালোকে ইউজ কৰিব পাৰে। আৰু যদিহে মইশ্চাৰাইজিং ফেচ ৱাছ ইউজ কৰিব বিচাৰে, তেনেহ'লে হিমালয়াৰ এল'ভেৰা ফেচ ৱাছ আৰু এৰোমা মেজিকৰ ষ্ট্ৰবেৰী ফেচ ৱাছ ইউজ কৰি চাব পাৰে। মইশ্চাৰাইজিং ফেচ ৱাছে আমাৰ স্কিনখন অলপ হ'লেও বেছিকৈ মইশ্চাৰাইজ কৰে। ফেচ ৱাছৰ পিছত টোনাৰ লগোৱাটো বহুতেই বেছি জৰুৰী, কাৰণ টোনাৰে আমাৰ স্কিনৰ ভিতৰত সোমাই থকা লেতেৰাবোৰ আৰু ডেড স্কিনবোৰ বাহিৰলৈ উলিয়াই দিয়ে। বৰ্তমান মই ইউজ কৰি আছোঁ গুড ভাইবছৰ ৰ'জ গ্ল' টোনাৰ। এইটো এটা এনেকুৱা ধৰণৰ স্প্ৰে বটলত আহে আৰু ইয়াক শ্বেক কৰি এনেকৈ দুবাৰমান স্প্ৰে কৰি দিলেই হৈ যায়। ইয়াক ইউজ কৰিবলৈ কোনো ধৰণৰ কটন নালাগে। ইয়াত যিহেতু কি ইনগ্ৰেডিয়েণ্ট হিচাপে ৰ'জ আছে, চ' ই বহুতেই ভাল ক্লিনজাৰ হয় আৰু ডাৰ্টবোৰ উলিয়াই দিয়ে আৰু লগতে ডালনেছ, ড্ৰাইনেছ, ডিহাইড্ৰেশ্যন সকলোবোৰ আঁতৰ কৰে আৰু ইম্পিউৰিটিজবোৰ আঁতৰ কৰি আমাৰ স্কিনখন বহুত ধুনীয়া কৰি তোলে। বৰ্তমানৰ বাবে মই এইটো টোনাৰেই ইউজ কৰি আছোঁ। আপোনালোকে যদিহে বিচাৰে তেনেহ'লে বেলেগ ধৰণৰ টোনাৰো ট্ৰাই কৰি চাব পাৰে। এতিয়া আহোঁ মইশ্চাৰাইজাৰলৈ। আমাৰ সকলোৰে স্কিন টোন বেলেগ বেলেগ। জেনেৰেলি অইলি স্কিন, নৰ্মেল স্কিন আৰু ড্ৰাই স্কিনৰ ভিতৰত সকলোৰে স্কিন টোন আহি যায়। যিসকলৰ অইলি স্কিন, তেখেতসকলে জেল বেছ মইশ্চাৰাইজাৰ ইউজ কৰিব পাৰে, কাৰণ তাত মইশ্চাৰাইজাৰটো জেল হিচাপত থাকে আৰু তাত কোনো ধৰণৰ এক্সট্ৰা অইল নাথাকে। চ' ই অইলি স্কিনৰ বাবে বহুত ধুনীয়াকৈ ছুইট কৰে। ড্ৰাই স্কিনৰ গৰাকীসকললৈ ফাগুনে বিপৰ্যয় কঢ়িয়াই আনে, কাৰণ এনেই স্কিন ইমান শুকান, তাতেই আৰু ফাগুনে বেছি শুকান কৰি তোলে। চ' এইখিনি সময়ৰ বাবে তেখেতসকলে অতিৰিক্তভাৱে মইশ্চাৰাইজাৰ থকা ক্ৰীম ইউজ কৰিব পাৰে। এনেই কিন্তু নৰ্মেল স্কিনৰ গৰাকীসকল বহুত সৌভাগ্যৱান, কিন্তু ফাগুনৰ ৰুক্ষ হাতৰ আচুৰ তেওঁলোকৰ স্কিনতো পৰে। এইখিনি সময়ত নৰ্মেল স্কিনৰ গৰাকীয়ে লাইট মইশ্চাৰাইজাৰ ইউজ কৰিব পাৰে। ফ্ৰেণ্ডছ, নাইট ক্ৰীম আমাৰ বাবে বহুতেই বেছি উপকাৰী। আমি যেতিয়া ৰাতি শোৱাৰ আগতে স্কিনত নাইট ক্ৰীম লগাই থওঁ, তেতিয়া ই ৰাতিপুৱালৈ আমাৰ স্কিনখন ৰিপেয়াৰ কৰি তোলে। চ' ৰাতি নাইট ক্ৰীম লগোৱাটো খুবেই জৰুৰী। আপোনালোকে লেকমিৰ ইউথ ইনফিনিটি নাইট ক্ৰীমটো ইউজ কৰি চাব পাৰে, বহুতেই ভাল ফল পাব। মই এইটো লং টাইমৰ বাবে আগতে ইউজ কৰিছোঁ, চ' আপোনালোকক কৈছোঁ। মই বৰ্তমান গুড ভাইবছৰ এই পাপায়া শ্লিপিং মাস্কটো ইউজ কৰি আছোঁ। আপোনালোকে মন কৰিলে এই শ্লিপিং মাস্কটো ইউজ কৰি চাব পাৰে। ফ্ৰেণ্ডছ, ফাগুন মাহৰ বাবে স্কিন কেয়াৰ ৰুটিন মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আপোনালোকে চ'ত মাহতো এই স্কিন কেয়াৰ ৰুটিনখন ফ'ল' কৰিব পাৰে। ফাগুনৰ ৰুক্ষ বতাহৰ মাজতো যাতে আমাৰ স্কিনখনে সদায় হাঁহি থাকে, তাৰ বাবে আপোনালোকে এই ৰুটিনখন ফ'ল' কৰিব। তো ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ল। যদিহে ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যিমান পাৰে ভিডিঅ'টো মোৰ প্লিজ শ্বেয়াৰ কৰিব, তেতিয়া আপোনালোকৰো লাভ হ'ব আৰু মোৰ চেনেলটো গ্ৰ' কৰিব।
লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো বজাই দিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' মই আপোনালোকলৈ সদায় আনিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত আকৌ লগ পাম টিল দেন টেক কেয়াৰ বাই বাই